মৰ্ণিং কি খবৰ আপোনালোকৰ ভালে চাগে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। আজি মই ক'ত গৈ আছোঁ আপোনালোকে দেখা যাম। আজি মই এতিয়া ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া পথাৰলৈ গৈ আছোঁ। মা আহিছে আৰু মই গৈ আছোঁ। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। তাৰপিছত ইফালে আমাৰ ভণ্টি আছে হাঁগে দে আৰু ইফালে গাড়ী আহি আছে আৰু ইফালে মই আছোঁ ধুনীয়াকৈ এতিয়া গৈ আছোঁ আৰু মা আহিছে এতিয়া গৈ আছোঁ আৰু গৈ আছোঁ আমাৰ পথাৰলৈ। চাই যাব ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু এইফালে পানী হৈছে, পানী হৈ আছে। এইফালে মামা অঁ আৰু এইফালে ট্ৰেইন ষ্টেচন আছে। এইফালে গছ এজাৰি আছে আৰু এইফালে কুকুৰা পোৱালি আছে। চাওক কিমান ধুনীয়া কুকুৰা পোৱালিকেইটা চৰি আছে ধুনীয়াকৈ। কুকুৰা পোৱালি কেইটা আছে জানো? কুকুৰা পোৱালি আছে 6টা 7টা আছে কুকুৰা পোৱালি। চাওকচোন ভালে গৈ আছোঁ, পথাৰলৈ গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ আৰু এইফালে আগফালে আমাৰ ভণ্টিজনী আছে। আমাৰ বৌৰ ভণ্টি হয়। বৌৰ ভণ্টি মানে মোৰো ভণ্টি হয় আৰু পিছত ফালে শিলগুটি আছে। চাওকচোন শিলগুটিবোৰ ইমান শিলগুটি বহুত আছে। তেনেকৈ ভালকৈ যাব লাগিব নহ'লে আকৌ পিছল খাই পৰিম নহয়। বৰষুণ বতৰ। ইফালে দলংখন আছে আৰু এইফালে আছে, এইফালে আৰু এখন দলং আছে, এইফালে দুখন দলং আছে। এইফালে আমাৰ পথাৰলৈ যায়। ধুনীয়াকৈ গৈ আছোঁ পথাৰলৈ। চব সেউজীয়া 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 পৰিৱেশ কিমান ধুনীয়া চাওক। আৰু এইফালে কুকুৰ পোৱালি এটা আছে আহিছে ধুনীয়াকৈ। ক'ত যোৱা ক'ত যোৱা হা? মেডিকেললৈ? ছাগলী মেডিকেললৈ নিবি? অঁ অঁ ভালে। ক'ত যা? অঁ নহয় কঠীয়া তুলিবলৈ গৈ আছোঁ আৰু পথাৰলৈ ধুনীয়াকৈ। আৰু আমি এতিয়া গৈ আছোঁ আৰু পথাৰলৈ। আমাৰ পথাৰখন পোৱাগৈ নাই। এইফালে গৰু এটা বান্ধি থৈছে ধুনীয়াকৈ। এইফালে তাৰপিছত ইফালে পানী ইমান হৈছে, কেনেকৈ পাৰ হ'ম? পানীয়ে পানী হৈছে চাওক। নপৰে চাওক কিমান পানী হৈছে। পাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ ভগৱানে জানে দেই। ইফালে হাই দাইটিয়ে পৰা কোৰ মাৰি আছে ধুনীয়াকৈ। আৰু এইখন আমাৰ পথাৰ, শুৱনি পথাৰখনি, আমাৰ শুৱনি গাঁওখনি, শুৱনি পথাৰখনি ধুনীয়াকৈ সেউজীয়া সেউজীয়া পৰিৱেশ। ইফালে পানী হৈ আছে, পানী পানী। ইফালে ধুনীয়াকৈ আহিলোঁ আৰু পথাৰলৈ। এতিয়া কঠীয়া উঘালিম আৰু। আমি এতিয়া আহি পালোঁ আৰু পথাৰ ধুনীয়াকৈ। এতিয়া কঠীয়া উঘালিম আৰু। ইফালে চাওক চব সেউজীয়া সেউজীয়া পৰিৱেশ। সেইখিনি আমাৰ মাটিখিনি ইফালে আছে, পুৰা ৰুব পৰা হৈ আছে আৰু। ট্ৰেক্টৰ হাল বাই দিলে ৰুই যাব পাৰিম আৰু ধুনীয়াকৈ। ইফালে মই আছোঁ আৰু এইফালে আমাৰ কঠীয়া তলিখিনি চাওক
কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া আৰু ইমান ধুনীয়া বতাহ মাৰিছে নহয়। তেনেকৈ বহুত ভাল লাগে বতাহ মাৰিলে। তেনেকৈ ইফালে সকলোৱে কঠীয়াও খেলিছে। এইটো মানে কি হ'ল, বেলেগ ঘৰ আৰু এইখিনি হৈছে আমাৰ, এইখিনি হৈছে বেলেগৰ। তাৰপৰা এইফালে সকলোৱে ৰুই আছে আৰু বেলেগ তেনেকৈ ৰুৱাই আছে ধুনীয়াকৈ। এইফালে মই দি আছে ধুনীয়াকৈ। এইফালে আমাৰ ওচৰতে এইফালে কঠীয়াও খেলি আছে। খুৰীদেউৰ দায়িত্ব মানে এইখিনি আমাৰ মাটি, তাৰপিছত এইফালেখিনি বেলেগৰ হয়। তাৰপিছত কঠীয়াও খেলি আছে, আমিও উঘালি আছোঁ আৰু এনেকৈ সকলোৱে কামত লাগি আছে। আৰু ইফালে আমাৰ ট্ৰেক্টৰ হাল বাই আছে। মানে ডাঙৰ ট্ৰেক্টৰ আগতে বোৱা আছিলে, মানে এতিয়া ককুটা লগাই দিছে।